আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ভেদাইলতা, শুকলতি আৰু নৰসিংহ এই তিনিবিধ পাতেৰে ৰন্ধা মাগুৰ মাছৰ জোলৰ ৰেচিপি এটা খুবেই শক্তিবৰ্ধক আৰু পুষ্টিকৰ ৰেচিপি। আহক এতিয়া ৰেচিপিটো চাওঁ। ৰেচিপিটোৰ বাবে এয়া লৈছোঁ এমুঠিমান ভেদাইলতাৰ পাত, 6-7টামান শুকলতি গছৰ আগ আৰু এয়া লৈছোঁ নৰসিংহৰ পাত। তিনিওবিধ পাতে ঔষধি গুণ সম্পন্ন। এই তিনিবিধ পাতেৰে মাগুৰ মাছৰ লগত জোল ৰান্ধিম। জীয়া মাছকেইটা নিমখ অলপ সানি মাৰি লৈ বাছি ভালকৈ ধুই লৈ হালধি নিমখ সানি লৈছোঁ। ৰেচিপিটো কেইবাদিনৰো আগৰে হয়, এডিট কৰাৰ এলাহতে থাকি গৈছিল। মাছকেইটা নিমখ হালধি সানি লৈ এতিয়া পেষ্ট এটা বনাই লওঁ। মিক্সিৰ জাৰটোত তিনিওবিধ পাত একেলগে ভৰাই লৈ পিচি ল'ম। ভেদাইলতা আৰু শুকলতিৰ পাতখিনি জাৰটোত কাটি কাটি ভৰাই লৈছোঁ। পাতখিনি ভৰাই লৈ আধা কাপ পানী দি লৈছোঁ। এতিয়া দুটা বিলাহী কাটি চপাৰটোত ভৰাই লৈছোঁ। বিলাহীখিনিও চপাৰটোত ভৰাই অলপ মিহি কৰি ল'লোঁ। এতিয়া কেৰাহীত মিঠাতেল গৰম কৰি মাছকেইটা অলপ ইলুটি সিলুটি কৰি লওঁ। জীয়া মাছ কাটি ভাজিবলৈ বৰ ভয় লাগে, কেতিয়াবা তেলত দিয়াৰ লগে লগে তেলতে জাপ মাৰি দিয়ে যে। এইকেইটা বাৰু মৰিলে। মাছকেইটা তেলতে অকণমান ওলট পালট কৰি ভাজি লৈ কাঢ়ি ল'লোঁ। এতিয়া একেখিনি তেলতে ডাঙৰ পিঁয়াজ এটা সৰু সৰুকৈ কাটি ভাজি লৈছোঁ। আদা নহৰু অলপ থেঠেলিয়াই দিছোঁ। অকণমান ৰঙচুৱাকৈ ভাজি লৈ বিলাহীখিনি দিছোঁ। বিলাহীখিনি অকণমান ভাজি লৈ আধা চামুচ ধনিয়া পাউডাৰ, আধা চামুচ জিৰা পাউডাৰ আৰু আধা চামুচ হালধি দি ভালকৈ ভাজি লৈছোঁ। এতিয়া গেছৰ ফ্লেমটো চিমত ৰাখি ভাত ৰান্ধোতে কুকাৰটোত দুটা আলু দি দিছিলোঁ। উলিয়াই লৈ কাটা চামুচ এখনেৰে ভাঙি লৈছোঁ। এতিয়া আলুখিনি মছলাখিনিৰ লগত ভাজি লৈছোঁ। অলপ ভাজি লৈ এতিয়া পেষ্টখিনি দি দিছোঁ। পেষ্টখিনি দিয়াৰ পিছতে জোখমতে নিমখো দি লৈছোঁ। 3-4 মিনিটমান লৰাই লৰাই ভাজি লৈ পানীখিনি অলপ শুকুৱাই লৈছোঁ। ভাজি ভাজি পানীখিনি অলপ শুকোৱাত 1.5 গিলাচ গৰম পানী দিছোঁ। আৰু এতিয়া ভালকৈ উতলিবলৈ দিম। তিনি 4 মিনিটমান ভালকৈ উতলাই লৈ এতিয়া মাছকেইটা দিছোঁ। আৰু গেছৰ ফ্লেমটো ল' কৰি 15-20 মিনিটমান এতিয়া ঢাকন মাৰি সিজিবলৈ দিম। কেঁচুৱা জন্ম হোৱাৰ পিছত মহিলাগৰাকী যেতিয়া দুৰ্বল হৈ যায়, গাত শক্তি পাবলৈ এনেকৈ ৰান্ধি খুৱায়। মা মছলা নিদিয়াকৈ অকল জালুক দি মই এনেইহে ৰান্ধিছোঁ, অকণমান মছলা দি দিছোঁ। প্ৰায় 20 মিনিটমানৰ পিছত চাই লৈ 1 চামুচ জালুকৰ গুড়ি দি ভালকৈ লৰাই 3-4 মিনিটমান উতলিবলৈ দিছোঁ। এই তিনিবিধ পাত একেলগে দি মাছৰ জোল ৰান্ধি আপোনালোকে খাইছেনে? বৰ সোৱাদ হয়, খাই চাবচোন। জালুক দিয়াৰ পিছত 3-4 মিনিটমান ভালকৈ উতলাই লৈ এতিয়া ধনিয়া পাত কাটি দি নমাই থ'ম। আজিৰ এই ৰেচিপিটো চাই যদিহে আপোনালোকৰ ভাল লাগিল, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।
আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল অপশ্যনটো চুই দিব মোৰ চেনেলৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আগতীয়াকৈ পাই থাকিবলৈ